গুড মৰ্ণিং গাইজ এণ্ড ৱেলকাম বেক টু BBK ব্লগছ। আকৌ এটা নতুন ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আচলতে এতিয়া ৰাতিপুৱা বহুত মানে সোনকালে হৈ আছে, 5:30মান বাজিল চাগে। আমি আজি মানে এটা জেগাত যাম, মানে একচুৱেলি গাঁৱৰ পৰা আমি পিকনিক যাম। তো আমাৰ যাব, ডেকাহঁতো যাব আৰু আছে আমাৰ গাঁৱৰ মানুহ। তো গোটেইখিনি দেখাই থাকিম, তাৰে আগতে অলপমান ফ্ৰেছ হৈ লওঁ। তো ফাইনেলি গাইজ গা চা ধুই ৰেডি হ'লোঁ। একেলগে মানে গাড়ী আমাৰ এই গাঁৱৰ ওচৰৰ আমাৰ চকটোত ৰখি আছে। তো তাকেলৈকে আমি যাই আছোঁ। তো গাড়ীত উঠিম। চব মানুহগিলাই গাইজ আমাক বিদায় দিবৰ কাৰণে পূৰা একদম ভাল লাগিছে। গাড়ীত উঠলোঁ, গাড়ী ষ্টাৰ্ট দিয়া নাই এতিয়ালৈকে আমাৰ অজয়। নহ'লে মানুহ আমাৰ পূৰা একদম ভৰ্তি হৈ আছে। তো আৰু আহি আছে মানুহ। বস্তুবিলাক বান্ধি আছে। গাড়ী ষ্টাৰ্ট দিছে, খোৱা আৰম্ভ কৰিলাম আমাৰ। গাইজ অলপ ভবানীপুৰত ৰখি লৈছোঁ, চবে চাহ তাহ কিবা কিবি খাই লৈছে। বাহ বাহ, কি বস্তু এইটো? আচ্ছা, only 5 rupees. তো গাইজ আমি আহি কিনে নেশ্যনেল পাৰ্ক পাই গ'লোঁ। পিছফালে আছে আমাৰ ডেকা পূৰা একদম চশমা তচমা পিন্ধি পূৰা ৰেডি। আমি আৰু মাফলা চফলা মাৰি মানে ডেকাই ক'লাকে আমি মাথানগুৰি যাম, মানে ডাইৰেক্ট মানসটো নহয়। তো চাই থাকক একদম ধুনীয়া পৰিৱেশ, জীপ চাফাৰী চব আছে পূৰা এপাকে। এবাকে আমাৰ নৱবিবাহিত পুৰুষ প্ৰকাশ দা আছেই, এইফালে এক্টৰ আমাৰ এজে, আৰু এইফালে আমাৰ কেছে ওৰফে ঋতুপন আছেই। তো ফাইনেলি গাইজ আমি আহি পালোঁ। আচলতে আমি আছিলোঁ মথনগুৰি, কিন্তু মথনগুৰিত বোলে যাবা নেদে, পিকনিক খাব নেদে। তো আমি বৰ্তমান মানসতে খাব লগা হ'ল। তো উপায় নাই, একো নাই বাৰু, মানসতে খাই দিওঁ, চাওঁ কেনেকুৱা লাগে, ভাল লাগে নে নাই।
ফাইনেলি গাইজ এতিয়া ব্ৰেকফাষ্টটো কৰিলোঁ আমি জেলি ব্ৰেড আৰু মানে চাহ আছে গাইজ এইটো আমাৰ ডেকা হাফ পেণ্ট চাপেণ্ট পিন্ধি লৈছে গাইজ পাৰে হা চাবা ভাই নিব চাবা গাইজ আমার ডেকায় কোলা খাই আছে কি খাইছে গাইজ গোলা 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 কুলফি গাইজ চাক গাইজ আমার ডেকাও কোলা খাইছে মোক দেখা পাই আমি বর্তমান জিপ সাফারিতে আছো Yo guys, আমি জিপসিত যাই আছো দেখা পাইছো জিপসি দাদা আছে আমাৰ জানতাবালি ফালে যাব নিদিলাক হা দেখা আছে আপনি এইটো মই গাইজ আছে গাইজ আমাৰ ঠুকতা আৰু বিতুদা এই দেখছি গাইজ ক'ত বোলে বনি দৰাক দিয়া বনিৰে গৰু দেখা পাইছি বোলে গাইজ মানস নেশ্যনেল পাৰ্কৰ মাজত আমি ইয়াত গাইজ আমি ভাত তাত খোৱা গোটেইখিনি চবৰে শেষ হ'ল এতিয়া লাহে লাহে আমাৰ বস্তুখিনি বান্ধি আছে সকলোৱে গাড়ীত উঠাই আছে কিবা কিবি বস্তু বেছি দেৰি নকৰোঁ অলপমান থাকি আমি যাম লাহেকৈ 4টা বাজে আৰু ফাইনেলি গাইজ আমি গাড়ীত বহি ল'লোঁ গুড মৰ্ণিং গাইজ মানে আজি হৈছে নেক্সট ডে কালি মানে ব্লগটো শেষ কৰা নহ'ল ৰাতি আহোঁতেও দেৰি হ'ল প্লাছ বহুত ভাগৰ লাগিল যি নহওক গোটেইখিনি ভালকৈ আহি পাইছোঁ আমি আৰু একো প্ৰব্লেম হোৱা নাই ধুনীয়াকৈ আহি পাইছোঁ তো ভিডিঅ'টো আৰু দীঘলীয়া বেছি নকৰোঁ ভাল পালে লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আগৰ নিচিনাকৈ আকৌ মৰম দি থাকক PBK ব্লগছ থেংক ইউ